স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল গ্লেম গাৰ্ল সুইটিৰ অন্য এটা নতুন ভিডিঅ' লৈ আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ একেবাৰে এটা ইণ্টাৰেষ্টিং ভিডিঅ' মোৰ ভিডিঅ'টো এনেধৰণৰ মই মোৰ কেইজনমান ইউটিউবাৰ ফ্ৰেণ্ডলৈ পঠিয়াম এটা চেলেঞ্জ ৰিকুৱেষ্ট চাওঁচোন আহক কোনে কোনে মোৰ চেলেঞ্জটো একচেপ্ট কৰে আৰু ধুনীয়াকৈ কমপ্লিট কৰে আৰু যোনজনে ভালকৈ মোৰ চেলেঞ্জটো কমপ্লিট কৰিব তেওঁলোকে পঠিয়াম মই এটা গিফ্ট গতিকে দেৰি নকৰি তেওঁলোকৰ মুখেৰে শুনো আহকচোন আজি মই তেওঁলোকক কি চেলেঞ্জ দিছোঁ। My name is Cookie Das. মোক আজি পেহী এটা চেলেঞ্জ দিছে তোমাৰ চেলেঞ্জটো মই একচেপ্ট কৰিছোঁ লাই বুলি লয় লফা লাই বুলি লয় লফা লাই বুলি লয় লফা লাই বুলি লয় লফা চেলেঞ্জটো আকৌ আমাৰ আহিছে গ্লেম গাৰ্ল সুইটিৰ পৰা ভাবিছে আমি ক'ব নোৱাৰিম বুলি আৰু খাজ গাঁৱলীয়া হয় ন পিছফালে তাঁতৰশাল এনে ৰাখিছোঁ নেকি নিজৰ বুলি কৈ আছোঁ শুনক 10 বাৰ ক'ব লাগিব লাই পুলি লৰাই ৰুলোঁ কৈ যাওঁ লাই পুলি লৰাই ৰুলোঁ ৰুলোঁ লাই লফা লাই পুলি লৰাই ৰুলোঁ ৰুলোঁ লাই লফা লাই পুলি লৰাই ৰুলোঁ ৰুলোঁ লাই লফা লাই পুলি লৰাই ৰুলোঁ ৰুলোঁ লাই ৰুলোঁ লাই লফা লাই পুলি লৰাই ৰুলোঁ 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 ৰুলোঁ লাই আচ্ছা জিকি নহওক চেলেঞ্জটো মই জিকিলোঁ বুলি ধৰি ল'লোঁ কাৰণ মই ধুনীয়াকৈ কৈছোঁ সম্পূৰ্ণ কৈছোঁ চ' গ্লেম গাৰ্ল সুইটি প্ৰাইজ মোৰ কাৰণে তুমি ৰেডি ৰাখা মোৰ চেনেলটোৰ নাম হৈছে নিহাৰিকা ৰেচিপি এণ্ড ব্লগ চেনেল আৰু মোৰ এই নিজৰ চেনেলৰ নাম সুইটি তোমাক মই বহুত ধন্যবাদ দিছোঁ কাৰণ মই তোমাৰ চেনেলত আহিবলৈ এই সুযোগ দিয়াৰ কাৰণে আৰু তুমি যিটো চেলেঞ্জ দিছা মই সেইটো একচেপ্ট কৰিছোঁ আৰু তাইৰ চেলেঞ্জটো হৈছে লাই পুলি লৰাই লুলু লুলু লাই লফা এইটো 10 বাৰ ক'ব লাগিব স্পীডত আছে তেতিয়াহ'লে মোৰ চেলেঞ্জ ভিডিঅ'টো ষ্টাৰ্ট লাই পুলি লৰাই লুলু লুলু লাই লফা লাই পুলি লৰাই লুলু লুলু লাই লফা কমপ্লিট কৰিলোঁ মোৰ চেলেঞ্জটো কমপ্লিট হৈ গ'ল। হেল্ল' ফ্ৰেণ্ডছ মই উপমাই মোৰ মি এণ্ড মাই ডটাৰ চেনেলটিৰ পৰা কৈ আছোঁ গ্লেম গাৰ্ল সুইটি চেনেলটিৰ পৰা এটা চেলেঞ্জ ভিডিঅ' ৰাখিছে আৰু মই তাইৰ চেলেঞ্জটো একচেপ্ট কৰিছোঁ আৰু নাজানো ছাকচেছ হ'ব পাৰোঁ নে নোৱাৰোঁ ট্ৰাই কৰি চাওঁ তাইৰ চেলেঞ্জটো হ'ল লাই পুলি লৰাই লুলু লুলু লৰাই লফা এনেকৈ 10 বাৰ স্পীডত ক'ব লাগে লাই পুলি লৰাই লুলু লুলু লৰাই লফা লাই পুলি লৰাই ৰূপম শৰ্মা ইউটিউব চেনেলটোক গ্লেম গাৰ্ল সুইটি চেনেলটোৱে এটা চেলেঞ্জ দিছে গ্লেম গাৰ্ল সুইটি চেনেলটোক বহুত বেছি ধন্যবাদ জনাইছোঁ তেওঁ মোক আমন্ত্ৰণ কৰাৰ কাৰণে এতিয়া বাক্যটো হৈছে কি লাও পুলি লৰাই ৰুলোঁ ৰুলোঁ লৰাই লফা এই বাক্যটো খৰকৈ ক'ব লাগে আৰু ভুল নোহোৱাকৈ গতিকে মই আৰম্ভ কৰিছোঁ হা লাও পুলি লৰাই ৰুলোঁ ৰুলোঁ লৰাই লফা 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 লাও পুলি লৰাই ৰুলোঁ কেইবাৰ হ'ল নাজানো ক'লোঁ আই থিংক হৈছে চাগে চ' সকলোকে ধন্যবাদ জনালোঁ সুইটিৰ চেনেলটো চাব বহুত ধুনীয়া ৰেচিপি আৰু তেওঁ কবিতা বহুত ধুনীয়া কবিতা আবৃত্তি কৰে ভইচটোতো আমেজিং চ' আপোনালোকে এবাৰ গৈ এণ্টাৰ কৰি চাব পাৰে নমস্কাৰ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ গ্লেম গাৰ্ল সুইটিৰ আন এটা ভিডিঅ'লৈ গ্লেম গাৰ্ল সুইটিৰ ভিডিঅ'বিলাক চাই নাচাই বাৰু চাবচোন এবাৰ খুব ধুনীয়া ভিডিঅ' বনাই তাই আমাক মাতি আনিছে কেইগৰাকীমান ইউটিউবাৰক তাই এটা চেলেঞ্জ দিছে সেই 10 বাৰ ক'বলৈ দিছে যে লাই পুলি লৰাই ৰুলোঁ ৰুলোঁ লৰাই লফা 10 বাৰ ক'বলৈ দিছে তেনেহ'লে ব'লকচোন ষ্টাৰ্ট কৰোঁ লাই পুলি লৰাই ৰুলোঁ ৰুলোঁ লৰাই লফা লাই পুলি লৰাই ৰুলোঁ ৰুলোঁ লৰাই লফা নমস্কাৰ নৱগাৰ্ল কাশ্মীৰ ইউটিউব চেনেল আৰু আজি মই আছোঁ গ্লেম গাৰ্ল সুইটি ইউটিউব চেনেলত আৰু তাই মোক এটা চেলেঞ্জ মই তাই চেলেঞ্জটো একচেপ্ট কৰিছোঁ আৰু এতিয়া ষ্টাৰ্ট কৰিব লওকচোন লাও পুলি লৰাই ৰুলোঁ ৰুলোঁ লাই লফা লাই পুলি লৰাই ৰুলোঁ Hi friends, my name is Pinkul Hazarika. মোৰ এটা ইউটিউব চেনেল আছে পিংকুল বিশ্বনাথ নামেৰে আজি মই উপস্থিত আছোঁ অন্য এটা চেনেলত গ্লেম গাৰ্ল সুইটি নামৰ আজি তেখেতে চেলেঞ্জ ৰাখিছে আৰু সেই চেলেঞ্জটো মই একচেপ্ট কৰিব পাই সুখী অনুভৱ কৰিছোঁ চেলেঞ্জটো হৈছে 10 টাইমছ
লাই পুলি লৰাই ৰুলো ৰুলো লৰাই লফা ক'ব লাগে তো মই ট্ৰাই কৰোঁ ক'বৰ কাৰণে অ'কে ষ্টাৰ্ট লাই পুলি লৰাই ৰুলো ৰুলো লৰাই লফা লাই পুলি লৰাই ৰুলো ৰুলো লৰাই লফা লাই পুলি লৰাই ৰুলো ৰুলো লৰাই লফা লাই পুলি লৰাই লফা লাই পুলি লৰাই ৰুলো ৰুলো লৰাই লফা লাই পুলি লৰাই ৰুলো ৰুলো লৰাই হাই গাইজ আজি মই চুইটি বাই দিয়া চেলেঞ্জটো একচেপ্ট কৰিব গৈ আছোঁ দে ক'ব লাগে লাই পুলি লৰাই ৰুলো ৰুৰু লৰাই লফা 10 বাৰ স্পীডত নাজানো আৰু কেনেকৈ কৰোঁ ট্ৰাই কৰিছোঁ লাই পুলি লৰাই ৰুলো ৰুৰু লৰাই লফা লাই পুলি লৰাই ৰুলো এই চুইটিবা মুদা নহ'ব দে চুইটিবা মই নোৱাৰিছোঁ মই চিমাই মোৰ ইউটিউব চেনেল তনিছ মামাই মোৰ চেনেলত নহয় মোৰ ইউটিউব ফ্ৰেণ্ড গ্লেম গাৰ্ল চুইটি তাইৰ চেনেলৰ পৰা তাই চেলেঞ্জ ভিডিঅ' ৰাখিছে সেই চেলেঞ্জ লাওৰ পুলি লৰাই ৰুলো ৰুৰু লৰাই লফা এইটো 10 বাৰ ক'ব লাগে স্পীডত এতিয়া মই তাইৰ চেলেঞ্জটো একচেপ্ট কৰিছোঁ ক'ব পাৰোঁ নে নোৱাৰোঁ নাজানো এতিয়াৰ পৰা মই সময় ষ্টাৰ্ট কৰিছোঁ লাওৰ পুলি লৰাই ৰুলো ৰুৰু লৰাই লফা লাওৰ পুলি লৰাই ৰুলো ৰুৰু লৰাই লফা